মানুহে কয় কি মোৰ ওচৰত পইচা আহিলে মই কিবা এটা কৰিম আৰু পইচাই কয় কি আৰে তুমি কিবা এটা কৰা তেতিয়াহে মই তোমাৰ ওচৰত যাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ বেলেগ এটা ভিডিঅ'লৈ। এইটোৱে সঁচা কথা, যেনেকৈ বেলি পূবৰ পৰা ওলায়, যেনেকৈ ল'ৰা ছোৱালী মাকৰ গৰ্ভৰ পৰাই জন্ম হয়, তেনেকৈ পইচা কথা যদি আমি ভালদৰে বুজি নাপাওঁ, যদি ভালদৰে পইচাৰ নলেজ নাজানো, তেতিয়াহ'লে পাছত সি আমাক বহুতো দুখ দিয়ে। আজি পইচাৰ ওপৰতে আলোচনা কৰা হ'ব। ৰবৰ্ট ডিকে লিখা কিতাপ ৰিচ ডেড পুৰ ডেড। এইখন কিতাপৰ কথা এটা কোৱা আগত ডক্টৰ এড কুকেনৰ কথা এটা মোৰ মনত পৰিছে। তেওঁ কয় কি ৰিচ ডেড পুৰ ডেড কিতাপখনে ধনী হোৱা শ্বৰ্টকাটৰ ৰাস্তা নেদেখায়। তাত আছে কি যে তুমি ধনী কেনেকৈ হ'ব পাৰিবা, তুমি তোমাৰ নিজৰ জ্ঞান কেনেকৈ বিকাশ কৰিব পাৰিবা আৰু তুমি লাহে লাহে কেনেকৈ ধনী হ'বাগৈ। বন্ধু বান্ধৱীসকল, যেতিয়াই নিজৰ জীৱনৰ কথা মনত পৰে মনলৈ আহে দেউতা। তেওঁ জীৱনত যিমানে কষ্ট নহওক কিয় আমাৰ দুখখিনি তেওঁ নিজে লয় আৰু তেওঁৰ সুখখিনি আমাক তেওঁ দি দিয়ে। আৰে মই মোৰ দেউতাৰ সমান এই পৃথিৱীত আৰু বেলেগ কোনো ধনী মানুহ দেখা পোৱাই নাই, হয়নে নহয়? ৰবৰ্ট ডিকে তেওঁৰ কথাকে ভাবিয়ে মেইন ষ্টৰি বনাই আজি আমাৰ লাইফৰ চবতকৈ ইম্পৰ্টেণ্ট কথাটো বুজাবলৈ চেষ্টা কৰিছে। সেইটো হ'ল পইচা। হয়, আমি সৰুৰে পৰা ডাঙৰলৈকে অকল নম্বৰৰ পিছতে দৌৰি আহিছোঁ। আমাৰ যি এডুকেশ্যনৰ ছিষ্টেম, আমাৰ যি এডুকেশ্যনৰ ষ্টাইল হয়, আমি সৰুৰে পৰা অকল এইটোৱে শুনি আহিছোঁ যে পঢ়া পঢ়া আৰু পঢ়া। এনেকৈ যোৱাৰ পাছত এটা সময়ত ক'ব কি এতিয়া তুমি কিবা এটা কৰা। ৰবৰ্ট ডিকে এইটো কথাকে বহুত ধুনীয়াকৈ সুন্দৰকৈ কৈছে কি আমি পইচাক এটা ছাবজেক্টৰ নিচিনা বা ছাবজেক্টৰ ধৰণে সৰুৰে পৰা ক্লাছত পঢ়াব লাগে। যদি আজিকালি পঢ়াৰ অৰ্থ জীৱনত ভাল সফল হোৱা অৰ্থ যদি বেছি পইচা কমোৱা হয়, তেতিয়াহ'লে সেইটো কেলৈ মেনেজমেণ্ট কৰিবলৈ গুণটো আমি নাপাওঁ, হয়নে? স্কুল 6 বা 8 ঘণ্টা হয়, কিন্তু বাকী যি সময় থাকে ঘৰত কটাওঁ বা ক'ৰবাত নহয় ক'ৰবাত থাকে, হয়নে? স্কুল হওক বা ঘৰতে হওক, ক'ৰবাত নহয় ক'ৰবাত ল'ৰা ছোৱালীক সৰুৰে পৰা পইচাৰ কথা, পইচাৰ ইম্পৰ্টেণ্টৰ কথা, তাৰ মেনেজমেণ্টৰ কথা যদি বুজোৱা হয়, এইটো কেতিয়াও বেয়া নহয়। মোৰ এনেকুৱা লাগে যে এইটো কথা ক'ৰবাত নহয় ক'ৰবাত লুকাই আছিল, বহুত বছৰৰ পৰা কথা আছিল, এইটো কথা বুজা যাওক। বহুতো ফিল্মো বনিল ইয়াৰ ওপৰত, কিন্তু আজিও আমি অকল নম্বৰৰ পিছতেই দৌৰি আছোঁ। যদি আমি চবেই পইচা মেনেজমেণ্ট কৰিবলৈ জানি যাওঁ, যদি আমাৰ চবৰে জ্ঞান বিকাশ হৈ যায়, তেতিয়াহ'লে মোৰ এনেকুৱা লাগে যে আজিকালি যি সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোক যেতিয়া ডাঙৰ হ'ব তেওঁলোকে সুখত থাকিব। মানুহক যেনেকৈ সম্পূৰ্ণ কৰিবলৈ বন্ধু বান্ধৱী পৰিয়ালবৰ্গও লাগে, তেনেকৈ পইচাও লাগে। এইটোতো ক'ব নোৱাৰোঁ যে পইচাই চব কৰিব পাৰি বা কিনিব পাৰি, কিন্তু পইচা নহ'লেও একো নহয় আজিকালি।